বৰষুণ পৰিলে বেছি ভাল পাম বৰষুণ পৰিলে কিয় বা সিহঁতৰ মেকআপখিনি নাইকিয়া হ'ব সিহঁতৰ মেকআপখিনি নাইকিয়া হ'ব সৰস্বতী মাৰ স্বামী কোন আছিল বাৰু জানে নেকি নাজানো নাজানো জানোতো অলপ চলপ হ'লে একেবাৰে নাজানা নহয় বাৰু ভাই বেলেগ সোধক কোন আছিল বৰষুণটো আহক মানে ছোৱালীবিলাকে ইমান মেকআপ কৰি আহিছে ন তো মানে বৰষুণটো এবাক ধুৱাই লৈ যাওক তো মানে আচলি চেহেৰাটো চাব বিচাৰোঁ পূজাৰ কাৰণে আহিছোঁ আৰু আশা এটাতো আছে ন সাজি কাচি আহিম চবেই সাজে যেতিয়া আমিনো কিয় নাসাজিম চ' আজি কথা পাতিম সৰস্বতী পূজাত ভাইৰেল হোৱা কেইজনীমান দেৱীৰ ওপৰত আৰু মেডিয়া কেইজনক মানিব লাগিব মেডিয়া কেইজনে ভাবিছা চাগে কি প্ৰাণীক মই প্ৰশ্ন সুধিবলৈ আহিলোঁ তাকে কম্বল দুখনমান লৈ পেলাই ঘৰত শুই থকাহেঁতেন বেছি আৰাম পালোহেঁতেন চ' এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথাই কওঁ যে এই ভিডিঅ'টো কেৱল ধেমালিৰ কাৰণেহে বনোৱা হৈছে কোনেও যে গাত পাতি ল'ব নালাগে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ছোৱালী মানুহবোৰে ইমান আশাৰে এবছৰৰ পৰা ৱেইট কৰে নহয় জানো আৰু সৰস্বতী পূজাৰ দিনাখনেই বৰষুণ কি ক'বা বৰষুণ দিছে আৰু বেয়া লাগিছে আৰু এতিয়া ক'ৰবাত যোৱা প্লেন কৰিছিলানে নাই কৰা কলেজ যোৱা প্লেন কৰিছোঁ সৰস্বতী পূজা যিহেতুকে সৰস্বতী মাৰ স্বামী কোন হয় জানানে মোকে পালে ন মোকে পালে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমাক আইতা আৰু ককায়ে ৰামায়ণ আৰু মহাভাৰতৰ কথা শুনাইছিল यही नहीं अभी और सुनिए কিন্তু এই কথাটো জানিব লাগে যে সৰস্বতী মা স্বামী কোন হয় আয়ো আজি জম্পুয়ে তাইকহে পালে আৰু তাই চাগে বাবু ভাত খালা বাবু আজি ফুৰিবলৈ যাম সেইবোৰ কথা জানে কিন্তু সৰস্বতী মা স্বামী কোন হয় সেই কথাটোহে নাজানে कुछ ज्यादा नहीं हो गया मतलब कुछ भी একদম মেকআপ চেকআপ কেনেকুৱা মেকআপ কেনেকুৱা নাই মেকআপ মোৰ চিম্পলত আহিছোঁ দেখিছে আপোনালোকে কি চিম্পুলত আহিছা তোমাক দেখি আকৌ মই ফিদা হৈ আছো বে बस हवा निकल गई সৰস্বতী মাৰ স্বামী কোন আছিল বাৰু বেলেগ কুৱেশ্যন সুধিম মানে তাহেনো জানে সৰস্বতী মা স্বামী কোন হয় কিন্তু পাহৰিয়ে থাকিলে মাৰ বাহন কি হয় জানানে চৰি সঁচা কৈছো সৰস্বতী মায়ে তোমাক দিব খাও বন্ধুসকল সৰস্বতী মায়ে ভাবিছা চাগে মোক কেনেকুৱা ধৰণৰ ভক্ত যিয়ে ধুনীয়াকৈ সাজি কাচি আহে কিন্তু মোৰ বিষয়ে হেনো একোৱেই নাজানে মানে আমাৰ ল'ৰাখিনিতো টেনশ্যন নাই আচলতে ছোৱালী মানুহখিনি বেছি টেনশ্যন যিখিনি ফাউণ্ডেশ্যন মাৰি আহিছে এটা সুন্দৰী হ'বগৈ আজি বান্দৰী হৈছেগৈ আজিকালি ল'ৰাবিলাকেও ষ্টাইল কৰি আহে বাৰু ল'ৰা মানুহে তেনেকৈ কিন্তু ছোৱালী মানুহৰ নিচিনা ফাউণ্ডেশ্যন নামাৰেগৈ আৰু বহুতেই ষ্টাইল কৰে আজিকালি বাৰু এইখিনিতে আৰু এটা প্ৰশ্ন কৰিব বিচাৰিম সৰস্বতী মাৰ আন দুটা নাম জানানে সৰস্বতী মাৰটো মই এতিয়া বায়'গ্ৰাফী পঢ়াই নাই মইতো কেনেকৈ গম পাম হয় নেকি ইয়াক দেখি মই ভাবিছিলোঁ ই ল'ৰাৰ বিষয়ে ধুনীয়াকৈ কৈছে পাৰিব কিন্তু ই হেনো সৰস্বতী মা বিষয়ে জানিবলৈ বায়'গ্ৰাফী পঢ়াই নাই কিন্তু মিয়া খালিফা বায়'গ্ৰাফী জানে আকৌ চ' আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু চেনেলটো শ্বেয়াৰ কৰি দিব আৰু নতুন নতুন ভিডিঅ' আহি থাকিব তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই